ৰাজাগড় VCDC অন্তৰ্গত 1 নম্বৰ ৰাজাগড় গাঁৱত আজি যি আমাৰ 129তম যি আমাৰ জন্ম জয়ন্তী উপলক্ষে আজি মই ইয়াত উপস্থিত হওঁ আৰু খুবেই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ আজি আমাৰ এই অঞ্চলৰ মানে সহযোগত বা তেখেতৰ কষ্টৰ ফলত আজি আমাৰ দেশৰ স্বাধীনতা মানে আমাৰ স্বাধীনতা সুভাষ চন্দ্ৰ বসুৰ যি আমাৰ প্ৰতিমূৰ্তি আজি ইয়াতে স্থাপন কৰে আজি আৰু এই সভাত উপস্থিত থাকি খুবেই ভাল লাগিছে আৰু ইমান সুন্দৰকৈ তেখেতসকলে এই প্ৰগ্ৰামখন অৰ্গেনাইজ কৰিলে তো মই এটা কথা ক'ব যাওঁ যে তেখেতৰ যি আদৰ্শ যাতে আমাৰ সমাজত বিয়পি যায় চুকে কোণে যাতে তেখেতৰ নীতি আদৰ্শটো চবেই মানে অৱগত হ'ব লাগে আজি তাকে মই ক'লোঁ যে তেখেতৰ নিচিনা ব্যক্তি যি ব্যক্তিয়ে মানে ইমান সাহস কৰে আমাৰ দেশক স্বাধীন কৰিবৰ কাৰণে তেখেতে যুঁজিলে আজি আমাৰ সমাজত আমাৰ যথেষ্ট সমস্যাবোৰ আছে আজি আমাকো আমাৰ সমাজত এটাকৈ সুভাষ চন্দ্ৰ বসুৰ নিচিনা আমি ব্যক্তি আমি তৈয়াৰ কৰিব লাগিব যি ব্যক্তিয়ে আমাৰ সমাজৰ কাৰণে যুঁজিব আমাৰ অধিকাৰৰ কাৰণে যুঁজিব আমাৰ ন্যায়ৰ কাৰণে যুঁজিব আৰু যিহেতু আমাৰ বেংগলী সম্প্ৰদায়ৰ বিশেষকৈ তেখেতসকলৰ যথেষ্ট সমস্যাবোৰ আছে এই সমস্যাবোৰ আমাক সমাধান কৰিবৰ কাৰণে আমাক যুঁজিব লাগিব আৰু আজি এই সভাত আমাৰ এই অঞ্চলৰ বিষয়লৈ যথেষ্ট কাম কাজবোৰ আছে সেই কাম কাজৰ কাৰণে মই অলপ আলোচনা কৰিলোঁ ৰাস্তা পদূলিৰ সমস্যা আছে আৰু কি কয় আপোনাৰ হাতীৰ সমস্যা আছে তো এই সমস্যাবোৰ আমি লাহে লাহে আমি সমাধান কৰি যাম আমি এটাকৈ আমি কাম কৰি যাম ইতিমধ্যে প্ৰত্যেকটা VCDCত আমি 9টাকৈ মন্দিৰ আমি নিৰ্মাণ কৰাৰ কাৰণে আমি দায়িত্ব লৈছোঁ তো তাৰে ভিতৰত আজি আমাৰ দেওচুঙা আমাৰ যি শিৱ মন্দিৰ এইটো আমি মানে ব্যৱস্থা কৰা হৈছে আমি কামটো আমি আৰম্ভ কৰিম আৰু ইতিমধ্যে কেইদিন ভিতৰতে আমি আমাৰ মৰাহালি এটা আমি উদ্বোধন আমি কৰিম তাৰ পাছতে বিভিন্ন ৰাস্তা পদূলি আমি ধৰিছোঁ তো লাহে লাহে আমি আমাৰ সমস্যাবোৰ আমি সমাধান কৰিম মানে কথাটো হ'ল যে আমাৰ পাব্লিকে নিশ্চয় সুবিধা পাব কাৰণ হাগ্ৰাম আচাৰে কথা দিছে যে তেখেতে কাম কৰিব আৰু তেখেতে কাম কৰিবৰ কাৰণে যথেষ্ট আজি তাৰিখত তেখেতে আমাক সুবিধা আমাক দি আছে নিশ্চিতভাৱে আমি সকলোৱে অৱগত যে এই ৰাজাগড় অঞ্চলত আমাৰ যি হাতীৰ আৰু মানুহৰ যি সংঘাত এইটো যথেষ্ট আছে আৰু এইটো সমাধান কৰিবৰ কাৰণে অকল সময় লাগিব কাৰণ বহুত টেকনিকেল ইছ্যুজবিলাক আছে আজি চাওক আজি আমাৰ কৰিডৰ নাই আজি যদি আমি কৰিডৰ আমি বনাব যাওঁ আমি ঘৰ ভাঙিব লাগিব আৰু যিহেতু আমি যি আমাৰ ইলেক্ট্ৰিফিকেশ্যন এইটো এটা সমস্যা হয় আজি আমি ইলেক্ট্ৰিফিকেশ্যনত আমি মানে হাতীক আমি বেছি মানে জোকাই লোৱাহে হৈ আছে মানে তো কিছুমান টেকনিকেল প্ৰব্লেমবোৰৰ কাৰণে আমি সেই কথাবোৰ আমি চিন্তা চৰ্চা আমি কৰি আছোঁ আৰু অতি কম সময়ত এই সংঘাতটো যাতে আমি কেনেকৈ আমি কমাই ল'ব পাৰিম তাৰ কাৰণে আলোচনাবোৰ চলি আছে তো পৰম শ্ৰদ্ধাৰ আজি আমাৰ বৃহত্তৰ ৰজাগড়বাসী ৰাইজৰ সহযোগ বা উদ্যোগত যি আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ 129তম জন্ম জয়ন্তী উপলক্ষে আজি আমি এটা কাৰ্যসূচী ইতিমধ্যে কৰিলোঁ তো এই কাৰ্যসূচীত আমাৰ সম্পাদক পৰেশ চন্দ্ৰ সৰকাৰ তাৰ লগত মোৰ সহযোগী বলৰাম সৰকাৰ তাৰ লগতে মনোজ দাস আৰু আমাৰ গাঁৱৰে বিশিষ্ট ব্যক্তিসকল লগতে ওচৰ চুবুৰীয়া ৰাইজ তাৰ লগতে বৃহত্তৰ ৰজাগড় সকলো জাতি জনগোষ্ঠীৰ লগতে তেওঁলোকে যিখিনি সহায় ও সহযোগ কৰিলে সকলোকে মোৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগতে আজি সন্ধিয়াত 6:30 বজাৰ পৰা আমাৰ সুদূৰ পশ্চিমবংগৰ পৰা বাউল শিখাৰাণী দাসী তেওঁ আহি আছে তো সকলোৱে আহক আহি পেলাই এই বাউল সংগীত উপভোগ কৰাৰ কাৰণে সকলোকে RC কমিটিৰ ফালৰ পৰা মই সভাপতি সকলোকে নিমন্ত্ৰণ জনাইছোঁ এইখিনি কৈ মোৰ বক্তব্য দেই তাৰ লগতে মোৰ দেউতা মোৰ ভগৱান তেওঁ আজি এই বৃহত্তৰ ৰাজাগড়বাসীক নেতাজীৰ প্ৰতিমূৰ্তি এখন দিলে তো দেউতাক মই ভগৱানে ক'ব লাগিব তো মোৰ দেউতা যিখিনি দিছে আগন্তুক দিনত ৰাইজক আৰু সহায় সহযোগ কৰিব বুলি মোৰ বিশ্বাস মোৰ ল'ৰা হৈ তো দেউতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি কৈ নমস্কাৰ।
আজি বৃহত্তৰ ৰাজাগড় ৰাইজৰ উদ্যোগত 129তম বিশ্ব বৰেণ্য নেতা নেতাজী সুভাষ চন্দ্ৰ বসু জন্ম জয়ন্তী পালন কৰা হৈছে ৰাজাগড়ত। এই ৰাজাগড়ত RC কমিটিৰ সভাপতি আছিল সুৰেন মণ্ডল আৰু সম্পাদক আছিল পৰেশ সৰকাৰ মহাশয়। তেওঁলোকৰ নেতৃত্বত একদম খুব ধুনীয়াকৈ আমাৰ ৰাজাগড়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন কৰা হৈছে। তাত আমাৰ সবচেয়ে ভাল লগা বিষয়টো হৈছে তাতে আমাৰ এই বছৰ আমাৰ সদৌ BTC বাঙালী যুৱক ফেডাৰেশ্যন কাৰ্যালয়ৰ সন্মুখত তাত আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজাগড় অঞ্চলৰ বাসিন্দাৰ আৰু দান কৰা ব্যক্তিসকলক। তো ইতিমধ্যে দেখা পাইছে আমাৰ যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী খুব ধুনীয়াকৈ পালন কৰা হৈছে। সকলোৱে সহায় সহযোগিতা কৰিছে। অহা দিনত আমাৰ যাতে এনেকৈ প্ৰগ্ৰামবিলাক ভালকৈ চলি থাকে তাৰে কামনা কৰিছোঁ আৰু অভ্যৰ্থনা সমিতিৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিটো আজি মুকলি সভা আছিল সেই মুকলি সভাত আমাৰ আমন্ত্ৰিত অতিথিবিলাকে তেওঁলোকৰ বক্তব্য দাঙি ধৰিছে। সেই বক্তব্যৰ মাধ্যমত নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো জীৱন কথা কি ভালকৈ তেওঁলোকে বৰ্ণনা কৰিছে আৰু খুব ভাল লাগিছে। অহা দিনতো যাতে আমি নেতাজী সুভাষ চন্দ্ৰ বসুৰ নিচিনা এজন আদৰ্শৱান মানুহ নেতা বিচাৰি আমি পাওঁ তাৰে কামনা কৰিছোঁ। আৰু সৰ্বশেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ যিটো মানে মুকলি সভা সেই মুকলি সভাৰ যে ইমান মানুহ আমাক সহায় কৰে সেইবাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমাৰ ৰাজাগড় নালাপাৰা এই অঞ্চল একদম পিছপৰা অঞ্চল। আমি চৰকাৰৰ আহ্বান জনাম যাতে আমাৰ এই অঞ্চলত উঠি অহা প্ৰজন্মবিলাকৰ ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকে অলপ গুৰুত্ব দিয়ে। আমাৰ এই অঞ্চলত বহুতো মানে অশিক্ষিত মানুহ আছে, তেওঁলোকক যাতে ভাল চকুৰে দেখে। আমাৰ যিবিলাক ডিভোটাৰ সমস্যা এই অঞ্চলত বহুত আছে, সেই ডিভোটাৰ সমস্যাবিলাক যাতে সমাধান কৰি তাৰে আমি আহ্বান জনাইছোঁ চৰকাৰক। আপোনালোকে জানে যে অহা বিধানসভা নিৰ্বাচন ইতিমধ্যে আমাৰ সন্মুখত আহি পাইছে। তো এই বিধানসভা ইলেকশ্যনৰ আগে যাতে আমাৰ যিমান ডিভোটাৰ সমস্যা আছিল সেই ডিভোটাৰ সমস্যা যাতে সমাধান কৰে তাৰে আমি আহ্বান জনাইছোঁ চৰকাৰক। ধন্যবাদ।